নমস্কাৰ মোৰ আন এটা ইনফৰমেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ টপিকটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত MBA ৰ কাৰণে যেটো এন্ট্ৰেন্স এক্সাম হ'ব তাৰে সিলেবাছৰ ওপৰত কিন্তু ফাৰ্ষ্টে মই কৈ থৈ দিও যে MBA ৰ কাৰণে যেটো ইউনিভাৰ্চিটিৰ ফালৰ পৰা এন্ট্ৰেন্স পাতিব তাৰে সিলেবাছটো মই একদমেই বিচাৰি পোৱা নাই আৰু পাৰ্সোনালি বেলেগক খুধাৰ পিছতো বহুতে এটা কথাই কৈছে যেটো আমাৰ MBA ৰ কাৰণে CAT এন্ট্ৰেন্স টেষ্ট পাতে ন হেতু যদি তুমি ফলো কৰা তেনেহলে এই এক্সামটো ক্র্যাক কৰিব পাৰিবা সেইকাৰণে আজিৰ টপিকটোত আমি ডিসকাস কৰিম MBA ৰ কাৰণে যেটো CAT এন্ট্ৰেন্স টেষ্ট আছে তাৰে সিলেবাছটো সো সোয়া ফাৰ্স্টে মই কও এই এক্সামটো তোমাৰ 2 ঘণ্টাৰ হয় আৰু এই এক্সামটোৰ কোৱেশ্চন তোমাৰ সম্পূৰ্ণ ইংলিশত আহিব সো এই এক্সামটো তোমাৰ তিনটা পাৰ্টত ভাগ কৰা হৈছে ফাৰ্স্টটো কোয়ান্টিটিভ এবিলিটি নেক্সট আছে লজিক্যাল ৰিজনিং এন্ড ডাটা ইন্টাৰপ্ৰিটেশন আৰু নাম্বাৰ 3 ভাৰ্বেল এবিলিটি এন্ড ৰিডিং কম্প্ৰিহেনশন তো সোয়া MBA বুলি ক'লে বহুত ডাঙৰ এটা এন্ট্ৰেন্স এক্সাম হয় তো মই তোমালোকক জাস্ট এই তিনটা পাৰ্টৰ ভিতৰত ন কি আহিব পাৰে তাৰে অকনমান এটা আভাস দিম তো ফার্স্টে আছে আমাৰ কি কোয়ান্টিটিভ এবিলিটি তাতে ফার্স্টে আছে তোমাৰ এৰিথমেটিক মানে পাটিগণিত আমি যে হৰতে কৈছিলো নেক্সট আছে এলজেব্ৰা মানে বীজগণিত তাৰ পিছত আছে জেমিট্ৰি মডাৰ্ন ম্যাথছ মানে তাতে কি আছে তোমাৰ পাত অনুপাত সমানুপাতৰ ম্যাথছ তাৰ পিছত আছে তোমাৰ মেনচুৰেশন যত নেকি তোমাৰ বৃত্ত বৰ্গ ত্ৰিভুজ চতুৰ্ভুজ এইবিলাকৰ কালি উলোৱা পৰিধি উলোৱা তুমি কি কৰিবা ন ইয়াৰে যিখিনি ফৰ্মুলা আছে সেইখিনি তুমি কিন্তু ভালকে মুখস্থ কৰি যাবা এই কোয়ান্টিটিভ এবিলিটিৰ ভিতৰতে আহিব তোমাৰ নাম্বাৰ সিস্টেম যত তোমাৰ যোগ বিয়োগ পূৰণ হৰণৰ ধাৰণা থাকিব নেক্সট আছে তোমালোকৰ লজিক্যাল ৰিজনিং এন্ড ডাটা ইন্টাৰপ্ৰিটেশন যত তোমালোকৰ কি আছে ব্লাড ৰিলেশন ডাটা গ্ৰাফ আমি যে আগতে বাৰংবাৰটা কৰিছিলো তেনেকুৱা ধৰণৰ প্ৰবলেম বিলাক তুমি ইয়াতে সলভ কৰিব লাগিব আৰু থাৰ্ড পাৰ্টত আছে ভাৰ্বেল এবিলিটি এন্ড ৰিডিং কম্প্ৰিহেনশন যত নেকি তোমালোকৰ আছে পেৰাজাম্বল পেৰা সামাৰি অড এন্ড আউট ইয়াতে তোমাৰ কি হয় বেসিক্যালি মেন্টাল এবিলিটি টেষ্ট হ'ব সোয়া তোমাক কি গুদিব কেইটামান লাইন দিলে হা তাতে কি হ'ব কিছুমান ওয়াৰ্ড মিসিং হৈ থাকিব হেতু তুমি লিখিব লাগিব নতুবা কিছুমান এনেকুৱা দিয়ে কিছুমান ওয়াৰ্ড দিয়ে চাৰিটা তোমাক ওয়াৰ্ড দিলে তাত নেকি তোমাৰ এটা অমিল আছে তো তাত তুমি কি হ'ব হে অমিলটো লিখিব লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমাৰ কি হয় CAT-ত আহে আৰু এইখিনি মই জাস্ট এটা অকনমান সৰু চাই এই এন্ট্ৰেন্সটোৰ আভাসহে দিছো তোমালোকক কাৰণ মই ফাৰ্স্টে কৈছো MBA বুলি কল MBA ৰ এন্ট্ৰেন্স বুলি ক'লে বহুত ডাঙৰ এটা এন্ট্ৰেন্স টেষ্ট হয় আই হোপ তোমালোকৰ ভিডিওটো চাই অকনমান হলেও ইনফৰমেটিভ টাইপ লাগিল আৰু যদি ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিবা আৰু শেয়াৰ কৰি দিবা আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু যদি কিবা ডাউট আছে তেনেহলে মোক কমেন্ট বক্সত জনাবা আৰু ভিডিওটো যদি শেষলৈ চাইছা তেনেহলে থ্যাংক ইউ